আমাৰ গুৱাহাটীত এতিয়া পুৰা বানপানী হৈছে। অনিল নগৰ, নবীন নগৰ হৈ গৈছে, পানীচন্দা। হ'ব ইয়াৰ মতা খুটা নং মই ইমান ধুনীয়া তুলসী জোপাও কাটি পেলালো। এয়া থালি এখন বনাবৰ কাৰণে ইমান ধুনীয়া ডাঙৰ হৈছিলে। এডাল অমিতা আছিলে, কাটি দিব লগা হ'ল। ফুলখিনিকে খাব হৈছিল। বস্তুবোৰ নষ্ট কৰিবলৈ বেয়াই লাগে। আমাৰ গুৱাহাটীত এতিয়া পুৰা বানপানী হৈছে। অনিল নগৰ, নবীন নগৰ হৈ গৈছে, পানীচন্দা। ৰাজা পানীচন্দা পানী হৈ গৈছে পুৰা। আৰু পানীতে আজি মাছো ধৰিছে গোটেই। কিমান মাছ খাবা? এয়া ওলাইছে লোকেল কাঠফুলা। পথাৰত ওলাইছে নে বাৰীত? পথাৰত ওলাইছে। আৰু লগতে এয়া চোৱা, মাছ ধৰি আনিছো আজি। কিমান মাছ পালো দেখুৱা। ভাল লাগিছে নে? কিমান মাছ পালো ন আজি? ধৰিছো এটা। ধৰা এনেকে টানকে ধৰা। বেছিকে পালে একদম পথাৰত যাবি। পাতক দেখাই দিয়া। সেইফালে দেখা। ডাঙৰটো ল খাবলৈ পৰা কিয় পেলাইছা? ইমান পাৰা